আজি ঘৰতে আছোঁ, ক'তো যোৱা মেলা নাই, বতৰো বেয়া, সেইকাৰণে ভাবিলোঁ ঘৰটোকে আপোনালোকক আজি দেখাওঁ, ব'লক চাওঁ। বৰষুণৰ বতৰ, ৰাস্তা একদম বেয়া হৈ গ'ল, একদম বহুত বেয়া হৈছে। বোকা স্কুটি বাইক লৈ গ'লে একদম পিছলি পৰি যাব আপুনি। এইটো দেখিছে, এই ওপৰত যোনজোপা দেখিছে যে আম গছ হয়, এইজোপা আম একদম বিলাতী আমৰ নিচিনা মিঠা খাবলৈ, একদম মানে যি সোৱাদ হয়, আপুনি মজা পাব খাই। এইবাৰ আপোনালোকে মন কৰক, এই গছজোপা, এই জবা ফুল গছজোপা আজিৰ পৰা মই একদম সৰুতে থকাৰ পৰাই এই গছজোপা দেখি আহিছোঁ। ডাল ভাঙি কাটি গৈছে, তথাপি এই গছজোপা এতিয়াও ধুনীয়াকৈ আছে, ফুল ফুলিও আছে। এতিয়া চাওক কি ধুনীয়া লাগি আছে। এইবাৰ এই পানী, ঘৰৰ আগফালে পূৰা পানী, মানে যোনডোখৰ আমাৰ পকা হৈ আছে সেইডোখৰ পূৰা একদম পানীয়ে ভৰি, অৱস্থা বেয়া। ফুলখিনিও পানীৰ তলতে আছে, বেচেৰাকেইটা বেয়াই লাগে এইকেইটাক দেখিও। কিন্তু ফুলখিনিও বেয়া হৈ গৈছে, অকণমান পাতবোৰ শুকাই গৈছে, যতন কৰা নাই কাৰণে এইটো শুকাই গৈছে। আৰু পানী, বাৰিষা বতৰ চলি আছে যে, সেইকাৰণে বেয়া হৈ গৈছে আৰু উপায় নাই। এইবাৰ আহিলোঁ ঘৰৰ পিছফালে, মানে বাৰীখনলৈ আহিলোঁ, কিনো লাগিছে চাবলৈ আহিলোঁ। দেখিলোঁ ভাতকেৰেলা লাগি আছে, দুটা লাগি আছে, দেখিছে কি ধুনীয়া লাগি আছে, মুখ খাওঁ কৰি আছে। ওপৰলৈ চাওক, সৰু সৰু কলি ধৰি আছে। এইফালে লাগি আছে আমাৰ সৰুকৈ এটা ৰঙালাও, মানে এইটো সৰু হৈ আছে, কলি ধৰি আছে, কিন্তু আগতে বহুত ডাঙৰ ডাঙৰ আছিলে। গছজোপা এতিয়া কাটি শেষ হৈ গৈছে, শেষ মুহূৰ্তত আছে কাৰণে এইটো দেখিছে সৰু সৰু কলি ধৰি আছে। এইবাৰ এইখিনি চাওক, এইখিনি দেখিবলৈ বনৰ নিচিনা লাগিছে, ভাবিছে চাগে কি জংঘল হয়। এইটো জংঘল নহয়, এইটো পিঁয়াজ পাত হয়, মণিপুৰীত জেনম বুলি কয়, যোনটো আমি দাইল চব কৰোঁতে দিয়ে মণিপুৰী মানুহখিনিয়ে, সকলোৱে দিয়ে, জানে এইটো কথা, চবেই জানে। আজিলৈ ভিডিঅ'টো ইমানে থাকক, যিমান পাৰোঁ আপোনালোকক মই দেখালোঁ ঘৰত কি কি লাগি আছে, কি কি নাই। বেছি টাইম নল'লোঁ, অলপ হ'লেও আপোনালোকক দেখালোঁ। বতৰো বেয়া, ঘৰত যোৱা নাই। এইফালে চব পখিলা এটা পৰিছে, ফুলজোপা ধুনীয়া লাগি আছে। তাকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব।